হেল্ল' ৰাইজ নমস্কাৰ। কি আছে এইটোত বাৰু? কি আছে চাওঁ। টোপোলা খুলি বাৰু চবৰে ভাল লাগে, মোৰো ভাল লাগে, তাকে চাওঁ। তথাপি মইতো মানে নিজে জানো এই কি ওলালে। ইয়াত মই থৈ ল'লোঁ মোবাইলটো। এই মোৰ কেমেৰাটো গ'লেই নহয় উল্টি, সদায় উল্টি যায়। ইয়াত তাক মই সুধি আছোঁ কি হৈছে। তাৰ কথা বাদ দিয়ক, এয়া মই ওলাই দিলোঁ ৰাতিৰ কাৰণে খাব তাক। বোলো এইখিনি তই খাই ল। খাই ল'লে বাৰু সি। তাৰপিছত আমি আজি দুপৰীয়া আকৌ টেঙা খালোঁ নহয়। এইখিনি আমাৰ এই গোলাপী মানে শাৰী নাছিল যে, সেইকাৰণে আমি কৈ আছিলোঁ যে আমাৰ চবৰে ইনচিডেণ্টলি মিলি গ'ল। সঁচাকৈও কিন্তু আমি একেবাৰে প্লেনিং নাছিল যে তাৰপিছত যে এইটো সিটো লগ হৈ চবেই আজি গোলাপী পিন্ধিছোঁ। আমাৰ ওচৰত শাৰী নাই বুলি ভিডিঅ' এটা কৰিয়ে থৈ দিলোঁ। তেতিয়াহে মনত থাকিব। লগতে আমাৰ ওচৰত আৰু এজনী আছে পিংকি। তাই মানে এইজনী আমাৰ পিংকি। টেঙা খাই কথা পাতি থাকিলে এইটো নহ'ব। তাৰপিছত গধূলি হ'ল, গধূলি আকৌ চটপটা খাব মনটো যায়েই। সদায় নাখালেও কেতিয়াবা খোৱা যায়।